অহা সপ্তাহত শনিৰ ডাঙৰ পৰিৱৰ্তন। 4.5 মাহত 3 ৰাশিৰ ভাগ্যত ধন ঐশ্বৰ্য, সফলতা আৰু স্বস্তিৰ ইংগিত। জুলাই মাহ জ্যোতিষশাস্ত্ৰৰ দৃষ্টিত বিশেষ গুৰুত্বপূৰ্ণ। শাওণ মাহ আৰম্ভ হোৱাৰ পাছতে শনি দেৱতাৰ গতিৰ এক উল্লেখযোগ্য পৰিৱৰ্তন হ'বলৈ গৈ আছে। অহা 27 জুলাইৰ পৰা শনিয়ে বক্ৰী গতি আৰম্ভ কৰিব, যি প্ৰায় 4.5 মাহ ধৰি চলিব। জ্যোতিষশাস্ত্ৰৰ মতে এই সময়ছোৱাত 12টা ৰাশিৰ ওপৰতেই ইয়াৰ প্ৰভাৱ পৰিব যদিও বিশেষকৈ কন্যা, তুলা আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ইতিবাচক ফল লাভ কৰিব পাৰে। অৱশ্যে মনত ৰাখিব যে জ্যোতিষীৰ এই পূৰ্বাভাস বিশ্বাস আৰু পৰম্পৰাৰ ওপৰত ভিত্তি কৰি কৰা হয়। এতিয়া আহক ৰাশি অনুযায়ী জাতক জাতিকাৰ কেনে ফল আহিব পাৰে জানি লওঁ। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শনিৰ বক্ৰী গতি শুভ বুলি ধৰা হৈছে। আৰ্থিক অৱস্থাৰ উন্নতি হ'ব পাৰে আৰু আয়ৰ নতুন সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সফলতা, মানসিক শান্তি আৰু স্বাস্থ্যৰ উন্নতি হ'ব পাৰে। বহুদিনীয়া বাধা বা সমস্যাৰো সমাধান হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পাৰিবাৰিক আৰু আৰ্থিক ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনৰ ইংগিত দিয়া হৈছে। পুৰণি সমস্যা বা মতভেদ কমিব পাৰে, ঋণৰ বোজা লাঘৱ হ'ব পাৰে আৰু আৰ্থিক স্থিৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰতো ভাল ফল লাভ কৰাৰ সুযোগ থাকিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময় ভাগ্যোন্নতিৰ ইংগিত বহন কৰিছে। আয়ৰ নতুন উৎস সৃষ্টি হ'ব পাৰে আৰু ব্যৱসায় বাণিজ্যত লাভৰ সম্ভাৱনা আছে। মানসিক চাপ হ্ৰাস পাব, আত্মবিশ্বাস বৃদ্ধি পাব আৰু দীৰ্ঘদিনৰ পৰিশ্ৰমৰ সুফল লাভ কৰাৰ সম্ভাৱনা আছে।